পেছাব জোৰকে লাগিলে মোক তাৰপিছত পেছাব কৰোঁতে মানে কিবা এনেকৈ মোৰ বদনাম যাব ৰখাই দিব কৈছোঁ ৰখাই নিদিয়ে চৰিত্ৰটো মই বুজি পালোঁ মোৰ লগত তেনেকুৱাও হৈছে হা মই সৰুৰ পৰাই ছোৱালী নিচিনা মই কেতিয়াও নিজকে ল'ৰা বুলি নাভাবোঁ ইয়াৰ বিষয়ে কৈ দিলে মানে তুমি তোমাৰ বাচ্চাটো কি জন্ম কৰিছিলা জন্ম তুমি চোৱা নাই ল'ৰা আছিল নে ছোৱালী আছিল কি তুমি জন্ম কৰিছা এই ৰাম এইটো কি হৈছে এইটো কোনোবা এজনে ক'ব এইটো একো নহয় আকৌ কোনোবা এজনে ক'ব এই ৰাম এইটো হৈছে মানে সমাজে বুজি পাব লাগে এইবোৰ বস্তু ন কিবা টিলিঙা চিলিঙা এইটো বজাই দিবা আৰু এটা কৈ নমস্কাৰ আপোন মানুহ বিশ্ব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি মই এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চাব আৰু মোৰ সাজ পোছাক দেখিছে মই মিচিঙৰ সাজত আছোঁ আৰু মই এই আলি আই লৃগাঙৰ সময়ত ক'ত আহিছোঁ তাৰ বিষয়ে ক'ম তাৰ আগতে মই তিনিগৰাকী খুব ৰূপৱতী চিনাকি কৰাই দিছোঁ চিনাকিটো দি দিয়ক আপোনালোকৰ এইফালে আছে আমাৰ একদম ট্ৰেণ্ডিঙত থকা মিচিঙৰ একেবাৰে ট্ৰেণ্ডিঙত থকা মই চিনাকি কৰি দিব আপোনালোকক দৰকাৰেই নাই কিন্তু মই তথাপিতো চিনাকিটো ল'ব বিচাৰিছোঁ অনন্ত নমস্কাৰ মোৰ নাম অনন্ত তাই আৰু মই ইউটিউবাৰ হয় আৰু মই শ্বৰ্ট ভিডিঅ' বনাই কমেডি আৰু মোৰ লগত আছে নমস্কাৰ মোৰ নাম সোনু দেৱনাথ মই পঢ়ি আছোঁ আৰু অনন্তৰ লগত কিছুমান ভিডিঅ'টো কাম কৰিছোঁ নমস্কাৰ প্ৰথমে মই ক'ব বিচাৰিছোঁ আমাৰ বিশ্বদাকো থেংক ইউ জনাব বিচাৰিছোঁ আৰু লগতে অনন্ত তাইকো থেংক ইউ জনাব বিচাৰিছোঁ যিহেতু তাই মোৰ খুব বেষ্ট ফ্ৰেণ্ড মানে আৰু তাইৰ জৰিয়তে মানে তাইৰ কাৰণে আমিও মানে অলপ ওলাই যাবৰে মানে অলপ সাহস পাইছোঁ এইবোৰ লাইনত মানে এইবোৰ আমি মেকআপ কৰিম বা ৰেডি হ'ম নিজকে মানে অলপ হয়তো আমি ল'ৰা হয় কিন্তু হ'লেও মানে আমি আৰু মনটো যিহেতু ফিলিংছটোতো আমি কেনেকৈ বুজাম সেই ল'ৰাৰ মানে ফিলিংছটো একেবাৰে নাই তাৰ কাৰণে মানে আৰু এইটো ক্ষেত্ৰত এনেকুৱা হৈছে অনন্তৰ লগত যেতিয়া ভিডিঅ' বনাইছে বনোৱাৰ পাছত আমিও এইটো সাহস পাইছোঁ মানে অনন্তৰ লগত মানে এইটো কৰিবলৈ আৰু মই এজন মেকআপ আৰ্টিষ্ট মই একচুৱেলি ল'ৰা হয় কিন্তু মই এনেকুৱা ছোৱালী মেকআপ কৰি ৰেডি হৈ থাকি খুব ভাল পাওঁ তো তাৰ কাৰণে এইটো হাতত আপোনালোকে দেখি পাইছে নতুনকৈ কি কাম হাতত লৈছে এতিয়া নতুনকৈ এতিয়া অফিচিয়েল ভিডিঅ' বনাই আছোঁ আমাৰ মিচিঙৰ আৰু এতিয়া যে আলি আই লৃগাং চলি আছে ন কালিৰ পৰা মোৰ প্ৰগ্ৰাম আছে এনেই ভিডিঅ' কৰি ভাল পাওঁ আৰু মিচিঙৰ অসমত যিমান মিচিং আছে প্ৰত্যেকে আপোনাক চিনি পায় আপোনাৰ জিউবুৰী বুলি চিনি পায় আচলতে মই কমেডিত মানে মই মহিলাৰ ৰূপত কৰে ন সেইটোৰ কাৰণে মোৰ নামটো মানে তাত মই জিউবুৰী বুলি মেনশ্যন কৰিছোঁ আপোনাৰ চেনেলটোৰ নামো কৈ দিয়ক লগতে নমস্কাৰ মোৰ চেনেলটোৰ নাম আছিন আগম এইটো মানে আছামিছত ক'বলৈ গ'লে মানে মনৰ কথা এইটো অকল মিচিঙৰ শব্দ নহয় জানো হয় আপুনি কি কৰি আছে বোলে পঢ়ি আছে মই পঢ়ি আছোঁ কি পঢ়ি আছে এতিয়া মই 12ত আছোঁ হাই ছেকেণ্ডেৰী 12ত ভৱিষ্যত পৰিকল্পনা আপোনাৰ ভৱিষ্যত এতিয়া 12ৰ পিছত মই LLB কৰিম বুলি ভাবিছোঁ তাৰপিছত আৰু এইবোৰ ভিডিঅ' চিডিঅ' বনাই ভাল পাওঁ এলবামত তেনেকৈ অনন্তৰ লগত এতিয়া এলবাম বনাইছোঁ এটা আলি আই লৃগাঙৰ ফিউচাৰত এনেকৈ কিবা মডেল হ'ব মন আছে আৰু এইবোৰ মডেলিঙতে ইণ্টাৰেষ্ট আছে ডান্সো কৰে নি আপুনি মই ডান্সো কৰোঁ অকণমান দেখাত লাগিছে বাৰু ডান্স কৰোঁ গোটেইগৰাকী ডান্সে কৰে কৰোঁ গোটেইকেইগৰাকী লগ কেনেকৈ হ'ল কথাটো কৈ দিয়কচোন অনন্তক মই একচুৱেলি জিমত লগ পাইছিলোঁ জিম আহিছিলে আৰু তাৰপিছত আকৌ বিশাল চিনি পায় বুলি মই নাজানো তাকো কি কৰিলে বিশালক কল কৰিলে কি মই জিমত আছোঁ তুমি আহা মই তথাপি গম নাপাওঁ কোন বিশাল বুলি মই ইমান নটিচ কৰা নাছিলোঁ আহোঁতে দেখিছোঁ বিশাল হয় এনেকৈ চিনাকি হ'লোঁ আৰু মোতকৈ আগতে কিন্তু বিশালহে চিনি পায় আৰু মানে এনেকুৱা হৈছে অনন্তক মই মানে এতিয়াৰ পৰা চিনাকি নহয় খুব সৰুৰ পৰা মানে সিও সৰু আছিলে ময়ো সৰু আছিলোঁ তো এটা ডান্স ক্লাছত মই ডান্স শিকিবলৈ গৈছিলোঁ তাত মানে অনন্ত ডান্স ক্লাছটোৰ মানে ওচৰতে তাৰ ঘৰটো আছে তো অনন্ত মানে তাতে হেৰি ডান্স চাব আহে মানে ইয়াত তাৰো মানে খুব ইণ্টাৰেষ্ট ডান্সত মানে খুব হয় সৰুৰ পৰাই খুব ইণ্টাৰেষ্ট তো সি মানে চাবলৈহে আহিছিলে আৰু মই তাত শিকিব গৈছিলোঁ তেতিয়া ময়ো শিকিছোঁ তাতে লগ পোৱা মানে তেতিয়াৰ পৰা আমি লগ পোৱা কিন্তু মাজতে গেপ হৈ গৈছিলে বহুত বছৰ গেপ হৈ গৈছিলে কথা পতা হোৱা নাই তো এতিয়া আকৌ আমি কেইবছৰমানৰ পাছৰ পৰা আকৌ একলগ হৈছোঁ আৰু যিবিলাক দৰ্শক আছে তেওঁলোকে আপোনাক বিচাৰিলে কেনেকৈ বিচাৰিব পাৰিব মোৰ তেনেকৈ ছ'চিয়েল মিডিয়াত আছোঁ ইনষ্টাগ্ৰামত আছোঁ ফেচবুকত আছোঁ ইনষ্টাগ্ৰামৰ নামটো হৈছে মোৰ মেকআপ আৰ্টিষ্ট বিশাল ৰায় বুলি ফেচবুকতো ছেইম নামেই আছে বেলেগ কিবা হবি আছেনে এক্সট্ৰা আছে কওকচোন আপোনালোকৰ মোৰ হবি মই ডান্স কৰি ভাল পাওঁ মই পেইণ্টিং কৰি ভাল পাওঁ তাৰপিছত মই প্লেণ্টেশ্যন কৰিও ভাল পাওঁ সেইবোৰ খুব ভাল পাওঁ
খুব ভাল ভাল কাম মানে কৰি ভাল পায় আৰু মই কুকিং কৰিও ভাল পাওঁ কুকিং কৰি এদিন বনাই খাব তেতিয়া আপোনাৰ হবি মোৰ হবিটো একেই ডান্স ভাল পাওঁ সেমে হয় আমাৰটো সেমে হ'ব আপোনাৰ বিশেষভাৱে আপোনাৰ ভিডিঅ'বিলাকটো মিচিঙত বনোৱা হয় মিচিংসকলে বুজি পায় আৰু আমি বুজি নাপাওঁ পটককৈ আমি বুজি পোৱা অকণমান সহজ কৰি দিবচোন এবাৰ এইটো আছামিছত বনাব লাগিব ন আছামিছতহে বুজি পাব আমি কৰিছোঁ আছামিছত মাজে মাজে অলপ মিক্স কৰি দিলেও হ'ব ময়ো তেনেকুৱাই মইতো মিচিং ক'ব নাজানো ইয়াৰ লগত যেতিয়া মই ভিডিঅ' বনাওঁ তেতিয়া মই আছামিজ ছোৱালী কেৰেক্টাৰটো প্লে কৰোঁ তেতিয়া মই অলপ এটা ৱৰ্ডহে মিচিঙত কওঁ আমি মানে সেইটো মিচিংটো কোৱাৰ আগত এবাৰ অসমীয়াত বুজি লওঁ আৰু হ'লেও প্ৰব্লেম হয় প্ৰনাউন্সিয়েশ্যনটো কৰিবলৈ বিৰাট কঠিন দেই মানে ল'ৰা বুলি চিনাকি দি ভাল পায় নে ছোৱালী বুলি চিনাকি দি ভাল পায় মইতো ছোৱালী বুলিয়ে দিওঁ আৰু বহুত মানুহ চিলাবতে মোক ছোৱালী বুলিয়ে গম পায় মোৰ মানে একচুৱেলি এনেকুৱা হৈছে ল'ৰা ছোৱালী বুলি কথা নহয় প্ৰথম মানে আমাৰ মানুহ মানে এজন তাকে ল'ৰা বা ছোৱালী বুলি একো কথা নাই কাৰণ আজিকালিতো এইবোৰ খুব চেঞ্জ হৈছে কিন্তু কেইটামান জেগা এনেকুৱা আছে ভিতৰুৱা জেগা চেঞ্জ হোৱা নাই চেঞ্জ মানুহ মানে থিংকিংটো চেঞ্জ কৰিব লাগিব মই বিশেষকৈ মানুহৰ থিংকিংটো কথাই কওঁ এতিয়া সমাজখনে যোনটো কথা কয় এতিয়া এনেকুৱা হৈছে আমি যেনেকৈ ল'ৰা হৈ জন্ম হৈছোঁ ঠিক আছে কিন্তু আমাৰ বডি যোনটো ফিলিংছটো চবৰে থাকে এটা নৰ্মেল ছোৱালী এজনীৰো ফিলিংছ থাকে যে সি এটা ল'ৰা ভাল পায় বা সি ছোৱালীৰ নিচিনা থাকি ভাল পায় নৰ্মেল ছোৱালীটো ফিলিংছ সেইটোতো কোনোবা বনাই দিয়া নহয় যে কোনোবা আৰ্টিফিচিয়েল মেচিন ভৰাই দিছে তাৰ ফিলিংছখিনি আহি গৈছে তেনেকুৱা নহয় এইটো ভগৱানে অলৰেডি তাক যেতিয়া জন্ম হৈছে নেচাৰেলি সেইটো ফিলিংছটো আহিছে তাৰ গাত তেনেকৈ ছেইম ল'ৰা এটাৰো ছেইম তেনেকুৱাই যে সি ল'ৰা তাৰ ফিলিংছখিনি অট'মেটিক নেচাৰেলি এইটো আহিছে আমিও যেতিয়া জন্ম হৈছোঁ আমি ল'ৰা হৈ জন্ম হৈছোঁ কিন্তু আমাৰ ফিলিংছটো তেনেকুৱা নহয় মানে এটা ল'ৰা নিচিনা নহয় ছোৱালীৰ নিচিনা সেইটোৱে তো আমি এতিয়া এই ফিলিংছটো কিবা এটা মেচিন ভৰাই কিবা টেবলেট খাই বা কিবা ডক্টৰ দেখুৱাই চেঞ্জ কৰিব নোৱাৰোঁ এইটো নেচাৰেলি হয় এইটো কোনোবা গাঁৱৰ মানুহেই হওক বা কোনোবা ঘৰৰ ফেমিলি মেম্বাৰেই হওক যিমানেই নকওক কিয় এইটো চেঞ্জ নহয় এইটো নেচাৰেল হয় তো এইটো সিহঁতে বুজি পাব লাগিব এইবোৰ বস্তু কাৰণ আৰু চাওক এতিয়া আমি যিহেতু ডাঙৰ হৈ গ'লোঁ ন তো এইটো আমি যেতিয়া বুজি পাওঁ এতিয়া আমি ফেমিলি মেম্বাৰৰ লগত এইবোৰ ক'বলৈও আমি অলপ মানে পাৰোঁ কাৰণ যিহেতু আমি ডাঙৰ হৈ গ'লোঁ কিন্তু আমাৰ নিচিনাটো এনেকুৱা কিমান আছে বেবী সৰু থাকে সিহঁতেতো তেনেকৈ মানে ইমান ষ্ট্ৰং নহয় যে সিহঁতে চবকে বুজাই থাকিব যে আমি এনেকুৱা হয় যে চবকে সেইবোৰ বস্তু তেতিয়া সেই সৰু সৰু বাচ্চাকেইটা খুব অসুবিধা হয় তাকে আমি যেনেকৈ বুজি পাইছোঁ ডাঙৰ হৈছোঁ ন সেইটো আমাৰ ইমান তেনেকৈ অসুবিধা হোৱা নাই কিন্তু সেই সৰু সৰু বেবীকেইটা সৰু সৰু বাচ্চাকেইটা যেতিয়া সৰু ক্লাছত থাকে 6, 7, 5, 8 সেইবোৰত মানে সিহঁতে বহুত অসুবিধা হয় আৰু প্ৰথম কথা এইটো হৈছে যেতিয়া বাচ্চাটো জন্ম হয় ন ক্লাছ 1ৰ পৰাতো কমচে কম ক্লাছ 8লৈকেতো সেইটো গমেই নাপায় একচুৱেলি সিহঁতৰ ফিলিংছটো কেনেকুৱা ধৰণৰ একচুৱেলি সিহঁতে ল'ৰা হৈও ছোৱালী নিচিনা কিয় থাকিব ভাল পায় প্ৰথম এইকেইটা সময়ত ন সেইটো গমেই নাপায় যে একচুৱেলি ফিলিংছটো কেনেকুৱা যেতিয়া সিহঁতে অলপ ডাঙৰ হ'ব যেতিয়া সিহঁতৰ ফ্ৰেণ্ড চাৰ্কেলটো তেনেকৈ পাব তেতিয়া সেইবোৰ বস্তু সিহঁতে অলপ লাহে লাহে নলেজটো বাঢ়ি আহিব তেতিয়া সিহঁতে ষ্ট্ৰং হয় কিন্তু সেইটো সময় বহুত কঠিন হয় তো তাৰ কাৰণে মানে এই আমাৰ ফেমিলি মেম্বাৰেই হওক বা গাঁৱৰ সমাজৰ মানুহকেইটাই হওক চবেই মানে এইটো বস্তুটো বুজি পাব লাগে যে এই বস্তুটো নেচাৰেল হয় এইটো কোনোবা বনাই লোৱা বা এনেকুৱা নহয় যে আপুনি এতিয়া চাব ষ্ট্ৰেইট হয় ঠিক আছে আপুনি এনেকুৱা নহয় যে আপুনি যদি আমাৰ লগত ঘূৰে বা আপুনি যদি কোনোবা এটা ল'ৰা যদি ছোৱালী নিচিনা থাকি ভাল পায় তাৰ লগত ঘূৰিলে যে আপোনাৰ ফিলিংছটো যে তেনেকুৱা হৈ যাব এইটো নহয় মানে এইটো নেচাৰেল এইটোৱে তো এইটো কোনোবা পেৰেণ্টছ এনেকুৱা হৈছে ন যে তেখেতৰ লগত নুঘূৰিবা বা তাৰ লগত নুঘূৰিবা তাৰ লগত থাকিলে তেনেকুৱা হৈ যাব এইটো একো একেবাৰে নহয় উল্টা মই এনেকুৱা পাইছোঁ মানে যোনবোৰ ল'ৰা এনেকুৱা মানে থাকে সিহঁতৰ ফিলিংছ কেইটা সিহঁতে বহুত টেলেণ্টেড হয় এইটো ক'ব যোৱা নাই যে মই টেলেণ্টেড হয় সিহঁতে মানে সৰুৰ পৰা এনেকুৱা এটা হৈছে ন সিহঁতে সদায় সিহঁতে মানে যুদ্ধ কৰি যাবলগীয়া হৈছে মানে স্কুল লাইফৰ পৰা মানে সেইটো আৰু স্কুল লাইফত বহুত কঠিন হয় বহুত প্ৰব্লেম হয় ল'ৰা এটা যদি ছোৱালীৰ নিচিনা বিহেভিয়াৰটো হয় ন যেতিয়া স্কুলত যায় ন এনেকুৱা হয় কি ছোৱালীৰ লগতো মানে শ্বেয়াৰ কৰিব নোৱাৰে কথাবিলাক ফ্ৰীলি আৰু ল'ৰাৰ লগতো যাব ল'ৰাৰ লগত গ'লে ক'তো ছোৱালীৰ নিচিনা তাক বহুত ধৰণৰ লাজ দিয়ে আকৌ ছোৱালীৰ লগত গ'লে ছোৱালীও লাজ দিব তেনেকৈ আকৌ কিছুমান এনেকুৱা আছে টিচাৰ কমপ্লেইন কৰিলে আকৌ টিচাৰে পেৰেণ্টছকো এনেকৈ তোমাৰ বাচ্চাটো এনেকুৱা আছে আৰু ঘৰৰ পৰা পেৰেণ্টছে তাক আকৌ হেৰেজমেণ্ট সেনেকৈ মানে চব পিনে প্ৰব্লেম হয় তেনেকুৱা চব মানে বাচ্চাকেইটা কি হয় ডিপ্ৰেশ্যনত গুচি যায় ডিপ্ৰেশ্যন কেইজনমান এনেকুৱা আছে সিহঁতে ছুচাইডো কৰিব বিচাৰে তো এইবোৰ বস্তু বুজি পাব লাগে এইটো ক্ষেত্ৰত অন্ততঃ আপুনি সমাজৰ কাৰণে কি ক'ব এইটো কথাত অলপ চলপ কৈ দিম দেই কৈ দিয়ক অলপ মানে মোকো এনেকেই মানে চবেই মানে জোকায় আৰু কিছুমানেতো বেয়া কমেণ্ট কৰে এতিয়াও কৰে বাৰু
দেখা ল'ৰাবিলাক এতিয়াও মোক কমেণ্ট দিয়ে মোৰ কিবা চাবা ইনষ্টাটো কিমান বেয়া বেয়া কমেণ্ট আহে কিছুমানে কৈ দিয়ে ইজিৰা সেইটোতো ওলায়ে থাকে মই আকৌ এইটো চাওঁ কোনটো দিছে যোনে দিয়ে এইটোৱে দি থাকে ইজিৰা কিবা কিবি তোমাৰ কাম নাই নেকি সিহঁতে বুজি পাব লাগে আজিকালি ন নিউজত কিমান আহে আমাৰ বিষয়ে সেইটো সিহঁতক বুজাব লাভ নাই ন সিহঁতে নিজে বুজি পাব লাগে কিন্তু মানে কয় আৰু কিন্তু এইবিলাক মই কেয়াৰ নকৰোঁ মই জীৱনৰ মোৰ ইচ্ছামতে চলিম সেইটোৱে মানে যেতিয়া চাব হা ল'ৰা এটা অলপ ছোৱালী চা ট্ৰিট কৰি আছে তাক মানে চব এনেকুৱা ল'ৰাবোৰ কিন্তু পঢ়া শুনাৰ দিশত হওক বা স্পৰ্টত হওক ডান্সত চব পিনে এক্সপাৰ্ট হয় তেনেকৈ হ'লেও সিহঁতক যে চব পিনৰ পৰা মানে লাজ যে পাবলগীয়া হয় আৰু কিছুমান ল'ৰা আছে ষ্ট্ৰেইট ল'ৰা একদম বিহেভিয়াৰ ল'ৰা কিন্তু সিহঁতে কিমান আজিকালি নাচা কৰিব ছোৱালী জোকাব কিমান বেয়া বেয়া কাম কৰে সেইটো কাৰণে আকৌ পেৰেণ্টছে একো নকয় সেইটো আৰু কিবা কৰিব আছে সেইবিলাকত কোৱা আৰু এইটো নেচাৰেলি হয় এইটো কি আমি যে ল'ৰা হয় ন বডিটোতো ল'ৰা হয় কিন্তু ফিলিংছটো যে ছোৱালীটো মিলাবই নোৱাৰো মানে বডিটোৰ লগত আৰু ফিলিংছটোৰ লগত সেইকাৰণে আজিকালি মানে চেঞ্জ কেতিয়াও নহয় কেতিয়াও নহয় আৰু আমাৰ ফেমিলিবিলাক জানে আৰু মোৰ ল'ৰাটো কি বিচাৰে চব জানে কিন্তু গাঁৱৰ মানুহ এতিয়া মানে জানিছে আগত মোক কৈছিলে দেই এনেকে ভিডিঅ' বনাবলৈ ওলালে মানে কয় আৰু কি ভিডিঅ' বনাই থাকে এইটো পাগল নেকি এনেকে কৈছিলে এতিয়া বহুত ডাঙৰ ডাঙৰ মানুহ মোক মাতে প্ৰগ্ৰামত আৰু চাবলৈ আহে ইণ্টাৰভিউ ল'বলৈ আহে এতিয়াই বুজি পাইছে এইটো বেলেগ ধৰণৰ বস্তু দিয়ে ইমান মানে মানুহ আহি কিনি ন কিবা কৰে ৰেচপেক্ট কৰে এতিয়া গাঁৱৰ মানুহে এতিয়া মানে বুজিছে তেনেকৈ ঘৰত একো অসুবিধা হোৱা নাই ফেমিলি মেম্বাৰ তেনেকৈ একো অসুবিধা দিয়া নাই কাৰণ যিহেতু এতিয়া আমি মানে নিজৰ ভৰিত থিয় হ'বলগীয়া তেনেকৈ হৈ গৈছোঁ তো তেনেকৈ অসুবিধা পোৱা নাই কিন্তু আমি এইটোৱে ভাবোঁ যে আমাৰ আৰু যেতিয়া সৰু সৰু যেতিয়া চামটো ওলাব ন সিহঁতেও মানে তেনেকৈ মানে আমি যেনেকৈ যুঁজি আহিছোঁ সিহঁতেও মানে এইটো হ'ব নালাগে আৰু এইটো বস্তুটো একো ক্ষতি হোৱা নাই কাৰণ চাওক আজি আমি যদি কোনোবা এনেকৈ ৰেডি হৈ ভাল পাইছোঁ ছোৱালী গেটআপত থাকি ভাল পাইছোঁ এই বস্তুটো বেলেগ কাৰো ক্ষতি হোৱা নাই কিন্তু আজি যদি আমি এইটো নকৰি কেনে যদি আমি এটা ষ্ট্ৰেইট ল'ৰা হৈ কেনে যদি আমি ৰাস্তা ঘাটে যদি নেচা কৰি ঘূৰি ফুৰিলোহেঁতেন বা ধৰক আজিকালিতো প্ৰায় হৈছে ৰেপ হৈছে বা তেনেকৈ মাৰ্ডাৰ হৈছে বা বেলেগৰ ঘৰৰ হেৰি অলপ বেয়াকৈ ক'বলগীয়া হৈছে কোনোবা থাকে ন বোৱাৰী লাভাৰ থাকে সেইবোৰতো কৰি ফুৰা নাই বা কোনোবা আজি আমাৰ ওচৰত এনেকুৱা এটা হৈছে যদি কাৰোবাৰ ঘৰৰ ছোৱালী এজনীক যদি আমাৰ লগত গোটেই ৰাতিটো এৰিও দিয়ে যে ছোৱালী যদি পঢ়িব গৈছে বা কিবা এটা ডান্স শিকিবই গৈছে বা তোমালোকৰ লগত যাব একো এটা অসুবিধা ছোৱালীজনী একো নহয় কিন্তু আমি যদি সেইবোৰ নকৰি যদি কোনোবা সেই মই চব প্ৰত্যেক ল'ৰাৰ কথা কোৱা নাই মই সেইকেইটা ল'ৰাৰ কথা কৈছোঁ যোনকেইটা মানে এনেকুৱা ধৰণৰ বেয়া কামত থাকে জড়িত হৈ থাকে আজি যদি আমি সেইটো তেনেকুৱা ধৰণৰ কৰিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন তো এই বস্তুটো মানে সমাজে সেইবোৰ বস্তু মানে বাধা দিব লাগে তো সেইবোৰ বাধা নিদি কেনে সিহঁতে কি কৰে এই নৰ্মেল আমি যোনটো যাৰ য'ত কাৰ একো ক্ষতিয়ে হোৱা নাই এই নৰ্মেল আৰু টপিক লগে সিহঁতে ইমান বস্তুটো চিৰিয়াছলি লৈ লৈছে যে এইটো মানে এইটো কি বুলি কয় মেকআপ এনেকৈ কৰিব নালাগে ল'ৰাৰ নিচিনা থাকিব লাগে তো এই বস্তুটো আজি যদি সিহঁতৰ ঘৰতো যদি এনেকুৱা এটা বেবী জন্ম হয় ঠিক আছে তো সেই বস্তুটো বুজি পাব লাগিব তাকে আৰু মই এটা বস্তু গম পাইছোঁ মানে প্ৰত্যেক মানুহৰে কেতিয়াবা ডিপ্ৰেশ্যন টাইপৰ হৈ যায় আপোনাৰো কেতিয়াবা হয় তেতিয়া মিউজিক বা ডান্স এইবিলাক কালচাৰেল দিশটোৱে মানে বহুত মনটো সকাহ দিয়ে সেইটো বস্তু আপোনালোকে এতিয়া ডান্স কৰে গম পাইছে মোৰ লগত তেনেকুৱাও হৈছে হা মই সৰুৰ পৰাই ছোৱালী নিচিনা মই কেতিয়াও নিজকে ল'ৰা বুলি নাভাবোৱেই মানে সেনেকুৱা কেতিয়াবা আমি ডান্স কৰিবলৈ কম্পিটিশ্যনত যাওঁ তেতিয়া যিমান ভালকৈ পাৰফৰ্ম কৰিলেও কিছুমানে বেয়াকৈ কমেণ্ট দি দিয়ে তেতিয়া আমি তাত মানে তেনেকৈ ভালকৈ পাৰফৰ্মেঞ্চ কৰাৰ পিছতো ভাল কমেণ্ট পৰে কিছুমান এজনে যদি বেয়া তেতিয়া মনত বহুত আঘাত লাগে সেইটোৱে মানে ভাবি থাকোঁগৈ কেলৈ এনেকৈ কৈছে আমাক কেলৈ এনেকৈ কৰিবলৈ তেনেকুৱা সেইবোৰ আৰু নহয় কিবা আৰ্টত আৰ্টিষ্টৰ কাৰণে জেণ্ডাৰ মেটাৰ নকৰে ডান্স হওক বা যিয়ে হওক সেইটোৱে হয় এইটো মানে মানুহে বুজি পাব লাগে আৰু এনেকৈ যে কিছুমান যে ল'ৰা ছোৱালী আমাৰ নিচিনা ল'ৰা ছোৱালীকেইটা সিহঁতক মানে ঘৰৰ পৰা সদায় মানে এইটো মানে কিবা হেৰেচমেণ্ট দিব নালাগে কিয় সিহঁতে সেইটো কেতিয়াও চেঞ্জ হ'বই নোৱাৰে সেইটো কৰিলে উল্টা বাচ্চাটো ডিপ্ৰেশ্যনত গৈ কিনে আৰু কিবা এটাহে হ'ব সেইকাৰণে সদায় বুজি পাব লাগে আজিকালি বহুতে চেঞ্জ হৈছে বহুতৰ মাইণ্ডছেটটো চেঞ্জ হৈছে কিন্তু কেইটামান জেগাত চেঞ্জ হোৱাও নাই প্ৰায় জেগাত চেঞ্জ হোৱা নাই একদম বেয়া লগা অভিজ্ঞতা এটা কওকচোন আপোনাৰ পৰা মানে জীৱনত কিবা বেয়া অভিজ্ঞতা এটা কওকচোন মানে যোনটো বেয়া লাগে আপোনাৰ মনত এতিয়াও কেতিয়াবা দুখ লাগে মানে কথা মানে ক'লে মানে মই কৈছোঁ যে মানে এই মনত পৰি থকা কিবা ঘটনা হয় ন জীৱনত তেনেকুৱা ঘটনা এটা যোনটো মানে কেতিয়াবা মনত পৰি দুখ লাগে
এইটো মানে এনেকে হ'ল এইটো এতিয়াও মনত আছে আৰু এইটো এক্সিডেণ্ট এইটো দেখাই দিয়া ইয়াৰ বিষয়ে কৈ দিম দেই মানে দিনত শ্বুটিং আছিলে আৰু মোৰ লগত যে কৰে এইটো চম্পা আৰু লেঞ্জিং তাৰ লগত মানে দিনত আছিলে শ্বুটিংটো তাৰপিছত শ্বুটিংটো কৰিলোঁ ধেমাজিত কৰিছিলোঁ তাৰপিছত মোৰ মানে কিবা পেটত মানে পাত্ৰ আছিলে বেমাৰ আছিলে পাত্ৰ তাৰপিছত ৰাতিত মানে এনেকৈ বিয়াৰ চিয়াৰ কিবা কালো দেই ফূৰ্তি কৰিলোঁ কৈ দিছোঁ দেই সঁচাকৈ কৈ দিছোঁ মই মিছা নকওঁ ফূৰ্তি কৰি কিনি তাৰপিছত পেচাব জোৰকৈ লাগিলে মোক তাৰপিছত পেচাব কৰোঁতে মানে কিবা মানে তাৰপিছত পেচাবটো মানে ব্লক হৈ গ'ল এইটো কিবাটো মানে ওলাই গৈছে আৰু পাথৰটো তাৰপিছত 11:30 বাজিলে দেই তেতিয়া তাৰপিছত মই এনেকৈ জোৰকৈ চিঞৰিছোঁ দেই চম্পা আহা মোক বচা বুলি তাৰপিছত ল'ৰাকেইটা আহিছে 5জন আছিলে ল'ৰাটো তাৰপিছত সিহঁতে কি হ'ল বুলি তাৰপিছত মোক হস্পিটেলত লৈ যা মই মৰিব চাগে বুলি তাৰপিছত ইহঁতে কৈছে ফাৰ্মাচী নালাগে মোক ডাঙৰ হস্পিটেলত লৈ যাব লাগিব মোৰ অৱস্থা বেয়া হৈছে একদম নহ'লে পেচাবটো বন্ধ হ'লে মানে নচবৰ কিবা মাথালৈকে পায় ন তেতিয়া লৈ যাওঁতে মানে কিবাও নাপায় গাড়ী নাপায় টমটম নাপায় তাৰপিছত এজন তাৰ পৰা আহিছিলে আকৌ মই মানে স্কাৰ্টটো পিন্ধিছিলোঁ তাৰপিছত ব্লাউজটো পিন্ধিছিলোঁ আৰু কিবা চুলিটো মেৰিছোঁ আৰু মেকআপ চেকআপ কৰিছোঁ তাৰপিছত সি আহিছে আৰু এই লেঞ্জিঙে ৰখালে আৰু হেল্প কৰি লওঁ বুলি তাৰপিছত সি সুধিলে আৰু কি হৈছে ইয়াৰ তাৰপিছত ক'লে ইয়াৰ মানে কিবা অৱস্থা বেয়া হৈছে অকণমান মানে হেল্প কৰি লওঁ আগবঢ়াই দিয়ক মই হস্পিটেললৈকে মই মানে বিকোৱাৰ কাৰণে একো নাভাবিলোঁ আৰু উঠিলোঁ আৰু কিবাত মানে বাইকত উঠাৰ লগে লগে সি মোক লৈ গৈছে আৰু সি চাগে ছোৱালী বুলি ভাবিছে দেই তাৰপিছত লৈ গৈছে আৰু মোক কৈছে মানে তুমি ল'ৰা নে ছোৱালী এনেকৈ সুধিছে তাৰপিছত মই কৈছোঁ মই ল'ৰাই হয় আজি মোৰ দিনত শ্বুটিং আছিলে এখন মানে এইটো ড্ৰেছটো পিন্ধিছোঁ তাৰপিছত কৈছে এইটো ওপৰত কি লগাইছা এইবিলাক মানে সুধি আছে মোৰ মনটো ভাবিছে এই কিবা কি এনেকৈ সুধিছে মই ল'ৰা বুলি কৈছোঁ ন তাৰপিছত কি পিন্ধিছা কি এইবিলাক সুধি আছে তাৰপিছত মই পিন্ধিছোঁ আৰু এনেকৈ কৈ কিনি তাৰপিছত হাতটো কৰিছে আৰু বেয়া মানে এনেকৈ কৰিছে তাৰপিছত মোক ৰখাই দিয়া বুলি ইয়াৰ মই চৰিত্ৰটো মই বুজি পালোঁ সি বেয়া মানে কিবা বেয়া চৰিত্ৰ হয় তাৰপিছত মই ৰখাই এনেকৈ চিঞৰিছোঁ ন তাৰপিছত ৰখাই নিদিওঁ তোক লৈ যাম ক'তবাই লৈ যায় এনেকৈ কৈ আছে নহয় তাৰপিছত চিঞৰি একদম আৰু সিহঁতক মই ফোন কৰি কৈছোঁ আৰু মোক এনেকৈ লৈ গৈছে তাৰপিছত সিহঁতেও মানে ধৰি আহিছে আৰু মোৰ ফ্ৰেণ্ডবিলাক তাৰপিছত লৈ গৈ মোক তাৰপিছত মই ভাবিলোঁ সিও মৰিলে মৰিব ময়ো মৰিলে মৰিম ইয়াক মই ইমান ধুনীয়াকৈ কৈছোঁ মই ছোৱালী নহয় ল'ৰা হৈ মোক ৰখাই দিয়ক মোৰ আৰু অৱস্থা বেয়া হৈ আছে তাৰপিছত ৰখাই নিদিয়ে মানে কিবা ইয়াৰ মনটো কিবা ভাবিলে আৰু তাৰপিছত মই মানে মোৰ খং উঠিলে তাৰপিছত এই মোবাইলটো আছিলে তাৰপিছত সি মোক নামানি ৰখাই দিয়ক দাদা ৰখাই দিয়ক তুমি মোক বদনাম কৰিবা ন মোৰ কিবা মই ইউটিউবাৰ হয় আৰু এইটো গম পালে চবেই মানে মোক কিবা ক'ব ন এনেকৈ ৰেপ চেপ কৰিব বুলি এনেকৈ মোক বদনাম যাব ৰখাই দিয়ক কৈছোঁ ৰখাই নিদিয়ে তাৰপিছত মোৰ মনটো মানে বেয়া লাগিলে নহয় তই মৰিলে মই মৰিম এনেকৈ কৈ কিনি এইটো মোবাইলৰ পৰা ইয়াত দিলোঁ মই ভালকৈ লগাই দিলোঁ নহয় ময়ো কম নহয় লগাই দিলোঁ তাৰপিছত আহিব বুলি কৈছে ন তাৰপিছত অলপ মানে কিবাটো ৰখাই গৈছে আৰু বাইকটো তাৰপিছত মই পৰি গ'লোঁ এইটো অৱস্থা হৈ গ'ল এনেকুৱা এইটো মোৰ শুই থাকিলে কেতিয়াবা মোৰ এইটো মনত পৰি যায় মোৰ এনেকৈ অৱস্থা হৈ গ'ল তাৰপিছত মায়ে মানে এনেকৈ অকলে মানে যাব নেকি আৰু সেইটো কিমান দিনৰ আগৰ এইটো 5 মাহ হৈছে চাগে 5 মাহ বেছি দিনৰ নহয় তাৰপিছত তোমালৈ আহে তোমাৰ কোৱাচোন ঘটনা এটা জীৱনৰ মোৰ বেয়া লগা ঘটনা মোৰ কালিয়ে বেয়া লগা ঘটনা হ'ল কালি মানে কি হ'ল হা মোৰ মা নাই পাপা আছে মায়ে মোক বহুত ছাপোৰ্ট কৰিছিলে মানে মই এনেকৈ থাকোঁ কেতিয়া মোক প্ৰব্লেম দিয়া নাই তাৰপিছত মোৰ পাপাটো অৰুণাচলত থাকে তাত আমাৰ দোকান আছে কালি মই ভণ্টিৰ লগত আমি চবে সৰস্বতী পূজাত চবে শাৰী পিন্ধি নহয় ছোৱালী ময়ো পিন্ধিলোঁ মই থাকোঁৱে এনেকৈ ন সেইকাৰণে মই কোনোবাই কিবা ক'লেও কেয়াৰ নকৰোঁ মই নিজৰ কিন্তু ভাল লগাটোৱে কৰোঁ ঘৰত যেতিয়াকৈ ঘৰৰ মানুহ একো পোৱা নাই ছাপোৰ্ট আছে কালি মই ঘূৰিব গৈছোঁ ফুৰি চুৰি আহিলোঁ একো গম নাপাওঁ ভালকৈ আহিলোঁ ফুৰি কিনে আকৌ ডান্স কম্পিটিশ্যন তাত পাৰ্টিচিপেটো কৰিছোঁ তাত মই ফাৰ্ষ্টটো কিবা হৈছোঁ ফাৰ্ষ্ট পালোঁ তাত সেনেকৈ আহি মেলি আজি ৰাতিপুৱা এই বিশালটো আমাৰ ঘৰতে আছিলে তেতিয়া পাপাই কল কৰিছে হা পাপাই কল কৰি কৈছে এই কিবা চনুৱে ক'ত এনেকৈ ঘূৰি ফুৰি আছিলে শাৰী পিন্ধি কিনে সেনেকৈ মানে মোৰ নাক কাটিছে এনেকৈ কিবা কৈছে পাপাই তেনে কেতিয়াও নকয় মই ভাবিছোঁ পাপাই একচেপ্ট কৰে তাৰপিছত এনেকৈ পাপাই ভণ্টিক কল কৰি কৈছে আৰু চনুক তুমি বুজাবা এনেকৈ ই ছোৱালীৰ নিচিনা থাকে ন আমাৰ একো প্ৰব্লেম নাই কিন্তু ইয়াক চিলা পথাৰত অলপ ওলাবলৈ অলপ ভাবি চিন্তি ওলাব ক'বা ইয়াৰ মানুহবোৰ মেণ্টেলিটিটো বেছি ভাল নহয় আৰু পাপাৰ ফ্ৰেণ্ড কেইটা আছে ন তাত দোকান আছিলে সেইপিনে দেখি পালে চাগে পাপাক কল কৰি কিনে কেতিয়া ভালৰ কাৰণে কল কৰি বেলেগ কথা কেনেকুৱা মানুহ এনেকৈ সুধিছে তুমি তোমাৰ বাচ্চাটো কি জন্ম কৰিছিলা জন্ম তুমি চোৱা নাই ল'ৰা আছিলে নে ছোৱালী আছিলে কি তুমি জন্ম কৰিছা এনেকৈ বুলি পাপাক কৈ দিছে তেতিয়া যিমান পাপাই নাভাবি বুলি ইগন'ৰ কৰিলে মনত লাগি যায় ন
তেনেকৈ পাপাই মোক কোৱা নাই মোক ক'লে মই বেয়া মোৰ মনত দুখ লাগে বুলি ভণ্টিক কৈ দিছে মই পাপাৰ ফিলিংছটো গম পাইছোঁ পাপাইতো ছাপৰ্ট কৰে কেতিয়াও বেয়াকৈ নকয় কিন্তু এই মানুহ কিছুমান যে আছে সেইটোৱে মোৰ দুখ লাগে সেনেকৈতো আৰে মোক তুমি বেয়া লাগিছে মোক কোৱাচোন তুমি কেলৈ এনেকৈ পিন্ধি ঘূৰিছা মোৰ পাপাক কেলৈ সুধিছা দূৰত আছে পাপাৰ মনত দুখ লাগিছে ন কিছুমানে যদি তোমাৰ বাচ্চাটো একই জন্ম দিছিলা বুলি ক'লে কিমান দুখ লাগে কি জন্ম তোমালোকে জানাচোন সৰুতে মোক সৰুৰ পৰা দেখা এতিয়া মই ছোৱালী নিচাকৈ থাকিছোঁ মোৰ ভাল লাগিছে সেইটোতো ক'বলৈ নাই নহয় সেনেকুৱা টাইপৰ কথাবোৰে মোৰ দুখ লাগে বাকী দুখ লগা নাই আৰু মোৰ বেলেগে ক'লে মোক ক'লে মই কেয়াৰ নকৰোঁ কিন্তু পেৰেণ্টছক যে এনেকৈ অৰ্থ নাইকিয়াকৈ সুধি দিলে বেয়া লাগে সেইটোৱে কিন্তু বেয়া কাম কৰি কিনে কমপ্লেইন কৰা সেইটো বেলেগ কথা এনে মিনিংলেছ আননেচেচাৰী কুৱেশ্যনবোৰতো ভাল নহয় ন এনেকৈ ভাবোঁ আৰু মইতো ট্ৰাই কৰিলেও চেঞ্জ হ'বই নোৱাৰোঁ মই কি কৰিম এতিয়া মোৰ ভইচটো মোৰ ৱাকটো নোলায়ে এনেকৈ মেল নিচিনা মই বহুতবাৰ এনেকৈ ট্ৰাই কৰিছোঁ মই এতিয়া ল'ৰা নিচিনা থাকিব লাগিব দেই মই হোষ্টেলত আছোঁ 10 লৈকে তাত মই এতিয়া যেতিয়া ফাৰ্ষ্ট ডে হোষ্টেল গৈছোঁ নহয় ক্লাছ মই 7ত হোষ্টেল গৈছোঁ মই বহুত ট্ৰাই কৰিলোঁ তেতিয়া মোৰ চুলিবোৰ আগৰ পৰা দীঘল তাত হোষ্টেল যাওঁতে মোক কাটিবলগীয়া হ'ল চুলিটো কাটিলে কি হ'ব কথা মাতো চেঞ্জ নহয় বহুত নহয় আৰু তেতিয়া চবে গম পালে এনেকুৱাই বুলি চবে মোক একচেপ্ট কৰে হোষ্টেলত চবেই মৰম কৰে মোক মই পাৰ্টিচিপেটো কৰোঁ কালচাৰেল পৰা চবতে এক্টিভ থাকোঁ যে সেনেকৈ আকৌ এনেকৈ এইবোৰ কথা শুনিলে ভাবোঁ মই চেঞ্জ হ'ম নেকি কিন্তু চেঞ্জ হ'বতো নোৱাৰোঁ সেইটো কাৰণে দুখ লাগে মানে মোৰ কাৰণে পাপাই সদায় সিহঁতে ঘৰৰ মানুহবোৰ এনেকৈ দুখ পাই থাকিব নেকি বাৰু সেইটোৱে ভাবিছোঁ মোৰ একচুৱেলি আজি এতিয়াতো মোৰ বৰ্তমান একোৱেই দুখ নালাগে কাৰণ ইমান মই মানে মেণ্টেলি ইমান ষ্ট্ৰং হৈছোঁ এতিয়া বৰ্তমান এতিয়াতো মোৰ একেবাৰে দুখ নালাগে আৰু এইবোৰ যে মোৰ যে ছোৱালীৰ নিচিনা থকা ছোৱালীৰ নিচিনা মেকআপ কৰি ভাল পোৱা ছোৱালীৰ নিচিনা থাকি ভাল পোৱা তো এইবোৰ কথাতো মই একেবাৰে গুৰুত্ব নিদিওঁ কাৰণ মানুহটো থাকিবই ক'ব কাৰণে চব কথা যদি মই কাণত ভৰাই থৈ দিওঁ বা চব কথা যদি মই ভাবি থাকোঁ তেতিয়াতো মই আগবাঢ়ি যাবই নোৱাৰিম কাৰণ চাওক মোৰ ঘৰত মা আছে আৰু মই আছোঁ মই যদি একেবাৰে মানুহৰ কথালৈ বহি থাকোঁ যে কোন মোক কেনেকৈ কৈছে সেইবোৰ যদি মই শুনি থাকোঁ যে মই চলিবই নোৱাৰিম তো সেইবোৰ কথাটো মই ইমান নকৰোঁ কিন্তু মোৰ মানে এনেকুৱা এটা হৈছিলে লাইফত মানে তেতিয়া মোৰ ক্লাছ মই 7-8ত আছিলোঁ মানে আৰু সেই টাইমটোতো খুব মানে চবৰ কাৰণে অলপ প্ৰব্লেম হৈ যায় কিবা এটা ভালেই হওক বা বেয়াই হওক সেইটো মানে খুব ৰিস্ক হৈ যায় সেইটো সেই টাইম মোৰ তেতিয়া কি হৈছিলে এই স্কিনটো দেখিছে নহয় মোৰ ভিটিলিগো বুলি কয় এইটো স্কিন মোৰ অলপ ডিঙি চিঙি অলপ চলপ আছে তেতিয়া মোৰ ষ্টাৰ্টিং মানে এইটো ভিটিলিগোটো অলপ হৈছিলে ডিঙিত হৈছিলে তো তেতিয়া মানে মই ইমান গম পোৱা নাছিলোঁ এইটো কি হৈছে বুলি আৰু ঘৰৰ মানুহো মানে অলপ কিবা হৈছে কাৰণ আজিকালিতো কিমানেই স্কিনৰটো কিমানেই হয় ন তো তেতিয়া মই ক্লাছ 8 মানত আছিলোঁ চাগে ক্লাছ 8-9 তেনেকৈ চাগে হ'ব খুব এটা মনত নাই ভালকৈ তো তেতিয়া মানে মোৰ এই স্কিন ডিজিজটো হৈছিলে এইটো হোৱাৰ পাছত যেতিয়া মোৰ এইটো ষ্টাৰ্টিং হৈছিলে নহয় বহুত বেছি হৈ গৈছিলে পূৰা মুখে ফেচে টেচে চাৰিওফালে হৈ গৈছিলে ইমান আৰু সেইটো সময়ত যে ইমান মানে মানুহ বেছি মই এইটো হৈছে বুলি মই ইমান দুখ লগা নাছিলে কিন্তু মানুহে যেনেকৈ কৈছিলে ন এই ৰাম এইটো কি হৈছে এইটো কোনোবা এজনে ক'ব এইটো একো নহয় আকৌ কোনোবা এজনে ক'ব এই ৰাম এইটো হৈছে এইটোতো স্প্ৰেড হৈ যায় এইটোতো কিবা বংশগত এইটোতো কি বুলি কয় বিয়া নহ'ব বহুত ধৰণৰ কথা তেতিয়া মই সৰু আছিলোঁ আৰু সৰু থাকোঁতেতো কিমান ধৰণৰতো কথা আহি থাকে ন স্কুলত যেতিয়া যাওঁ স্কুলতো মানে মই অলপ কিবা গেমেই হওক বা যিকোনো মানে প্ৰগ্ৰামতেই হওক কালচাৰেল লাইনৰ প্ৰগ্ৰামেই হওক মই মানে অলপ আগবাঢ়ি যাবলৈ যে অলপ মানে ডাউট কৰিছোঁ ইমান কনফিডেঞ্চ অহা নাছিলে মানে মই নোৱাৰিম নেকি কৰিবলৈ কৰিব পাৰিম নেকি কোনোবা কিবা ক'ব নেকি তো সেইবোৰ কাৰণে মই ইমান ইণ্টাৰেষ্ট দিয়া নাছিলোঁ মই বেছিভাগ এনেকুৱা পৰ্যায় হৈ গৈছিলে মই ঘৰতেই সোমাই থাকোঁ মানে ওলাই নাযাওঁ ক'তো মই ওলাই নাযাওঁৱেই মানে তেতিয়া মানে সেইটো সময়ত মই মানুহ লগ কৰিবলৈ বেয়া পাওঁ মানুহ নতুন নতুন মানুহৰ লগত কথা পাতিবলৈ বেয়া পাওঁ মানে অলপ ডিপ্ৰেশ্যন টাইপেই হৈ গৈছিলে তাৰপাছত কি হ'ল লাহে লাহে যেতিয়া মই অলপ ডাঙৰ হৈছোঁ তেতিয়া মই আমাৰ এচিড এটেক ছোৱালী কেইজনীক দেখিছোঁ এচিড এটেক যাৰ হয় বা কোনোবা এনেকুৱা আছে জন্মৰ পৰাই অলপ বিকলাংগ টাইপৰ থাকে বা বেছি মই ইনস্পায়াৰ হৈছোঁ এচিড এটেক ছোৱালী কেইজনক চাই কেনে তেতিয়া মই দেখিলোঁ ইমান কষ্ট যে সিহঁতে থাকিব পাৰিছে তেতিয়া কিমান সিহঁতে ফ্ৰীডমভাৱে থাকিব পাৰিছে তো এইটোতো একোৱেই নহয় তেতিয়া মই ভালকৈ বস্তুটো গম পালোঁ ৰিচাৰ্চত যেতিয়া ডক্টৰে মোক কৈছে যে এই বস্তুটো তেনেকুৱা একোৱেই নহয় এইটো এটা ভিটিলিগো যেতিয়া আমাৰ স্কিনত কিবা মিলানে চাইড বুলি কিবা এটা স্কিনত থাকে আৰু চবৰ স্কিনত সেইটো যেতিয়া কমি যায় তেতিয়াহে সেইটো হোৱাইট হৈ যায় আৰু যাৰ বেছি হয় সেইটো মানে ব্লেক স্পট হয় এইটো বিশেষ একো নহয় তোমাৰ এইটো গাত একো প্ৰব্লেম নিদিয়ে অকল দেখিব বেয়া হ'ব লাগিব এতিয়া মই ভাবিলোঁ মোৰ স্কিনত এইটো কিয় দেখিব বেয়া লাগিব যোন মোক ভাল পাব সেইটো মোকে ভাল পাব থৰি মোৰ স্কিনত চাই কেনে ভাল পাব তেতিয়াৰ পৰা মানে মোৰ এই ডিপ্ৰেশ্যনটো গুচি গ'ল
তেতিয়াৰ পৰা মই একদম কেয়াৰে নকৰোঁ এই বস্তুটো আৰু বেলেগকো চাওঁ সিহঁতে যদি ইমান কষ্ট থাকিব পাৰিছে এচিড এটেক ছোৱালীকেইজনী যদি ইমান কষ্ট থাকিব পাৰিছে সেইটোতো একোৱেই নহয় তাৰপিছত শেষ পৰ্যায়লৈ আহোঁ আৰু এটা কথা মানে মই মন কৰিছোঁ আপোনালোকে যদি অকলশৰীয়া হ'ল হ'লে মনটোতো বহুত বেয়া লাগি থাকিলে হ'ল এতিয়া আপোনালোক তিনিগৰাকী লগ হৈ লৈছে কেতিয়াও মানে মনৰ কথা ক'বলৈ হৈছে ক'ব পাৰোঁ আৰু মানে তিনিজন মিলি কিনে একদম কনফিডেণ্ট ওলাই যাওঁ আৰু একো কেয়াৰ নকৰোঁ আৰু বিশেষ একো নকৰোঁ সেইটোৱে ইমান টাইম যি পাতিছোঁ সেইটোৱে মানে সমাজে বুজি পাব লাগে এইবোৰ বস্তু ন তো সৰু সৰু বাচ্চাকেইটাক ইমান প্ৰেছাৰ দিব নালাগে সিহঁতৰ মানে প্ৰেছাৰ ক'ত দিব য'ত মানে দেখিছে এইটো কৰি সঁচাকৈ বেয়া হ'ব সিহঁতৰো বেয়া হ'ব প্লাছ সমাজৰো বেয়া হ'ব সেইবোৰ বস্তু বাধা দিব লাগে কিন্তু যোনে বাচ্চা এটা যদি কিবা এটা কালচাৰ লাইনটো ভাল পাইছে ডান্স কৰি ভাল পাইছে মেকআপ কৰি ভাল পাইছে কোনোবা গান গাই ভাল পাইছে কোনোবা এনেকুৱা আছে পঢ়ি ভাল পায় বেলেগ একো কৰি ভাল নাপায় তো সেইবোৰ প্ৰথম বেবীটো বুজি পাব লাগে সি কি কৰিব বিচাৰিছে তাকে আৰু ভিডিঅ'টো শেষৰ পৰ্যায়লৈ আহিছোঁ তেওঁ ইমান ব্যস্ত মানুহ তথাপিতো মানে মোক ইমানখিনি সময় দিলে সেইকাৰণে প্ৰত্যেককে ধন্যবাদ জনাইছোঁ বিশেষকৈ অন্তদা তাৰপিছত তোমাক দিছোঁ ধন্যবাদ তোমাকো ধন্যবাদ দিছোঁ কিবা যদি মই সোধাটো ভুল হৈছে বেয়া নাপাবা আৰু সুধিলেহে তেতিয়া আচল কথাটো ওলাব মানে চ' গাইজ এই দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা এণ্ড শ্বেয়াৰ কৰি দিবা আৰু কিবা টিলিঙা এইটো বজাই দিবা আৰু আমাৰ কথাৰ মাজতে কাৰণ আমিও মানে এক্সপিৰিয়েঞ্চ থকা নহয় কথাৰ মাজতে কিবা এটা ভুল হ'বই পাৰে তো সেইটো আপোনালোকে অলপ এডজাষ্ট কৰি ল'ব বাকী কিবা যদি ভুল হৈ থাকে কমেণ্টত জনাই দিব বা কিবা এটা যদি ভালকৈ ক'ব লাগিছিল সেইটো কমেণ্টত জনাই দিব কৈ কিনে ঠিক আছে বাই বাই চবকে বাই বাই দিছোঁ বাই আকৌ লগ পাম ঠিক আছে